লোকে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি এই মুছলপুৰ অঞ্চলৰ যি শ্ৰীপুৰ দেউৰ প্ৰাথমিক বিদ্যালয়ত সকলো কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ যি দেশ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এক যি আহিলা, এই আহিলাত আমাৰ একল অভিযানে ইয়াত বিভিন্ন ধৰণে কাম কৰি আহিছে। সাংস্কৃতিক দিশত কৰি আহিছে, শৈক্ষিক দিশত কৰি আহিছে আৰু ধৰ্মীয় সংস্কাৰ সকলো দিশত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ যাতে শাৰীৰিক, মানসিক, বৌদ্ধিক সকলো ফালৰ পৰা আগবাঢ়ে তেনেধৰণে মানসিকতাৰে এই কাৰ্যসূচী কৰিবলৈ ইয়াতে আগবাঢ়িছে। আজিৰ পৰা এই অঞ্চলত এই কাৰ্যসূচী আৰম্ভ হ'ব আৰু এই কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে প্ৰত্যেকটো একল অভিযানৰ যে প্ৰত্যেকখন গাঁৱতে এগৰাকীকৈ আচাৰ্য দিয়া হয়। সেই আচাৰ্যসকলে গুৰু শিষ্যৰ যি বান্ধোন, সেই বান্ধোনৰ যোগেদিয়ে এই অঞ্চলটো যাতে এটা সুসংস্কাৰ হয় তাৰ পৰিলক্ষিতৰে আগবাঢ়ি যাব আৰু বিভিন্ন আয়াম থাকে। ভৱিষ্যতে আপোনালোকে আমাৰ লগত সহযোগ থাকিলে বিভিন্ন কাৰ্যসূচীৰ দৰ্শন হ'ব। আৰু আজি এই পবিত্ৰ দিন, আজিৰ দিনটোতেই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম জয়ন্তী হিচাপে পালন কৰা হৈছে। সেইকাৰণে আজি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম জয়ন্তীতে আমি সকলোৱে শ্ৰদ্ধা জ্ঞাপন কৰি আজি এই অনুষ্ঠানটো যাতে সুকলমে পাৰ হয় সেয়ে আশা কৰিছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। প্ৰথমটো নমস্কাৰ। একল অভিযান বাক্সা অঞ্চলৰ মানে 6টা চঞ্চ আছে, তাৰ ভিতৰত মুছলপুৰ চঞ্চ এটা অন্যতম চঞ্চ। আৰু ইয়াত যিটো আমাৰ 1121 নং শ্ৰীপুৰ দেউৰ প্ৰাথমিক বিদ্যালয়, এই বিদ্যালয়ত আগতে আমাৰ এগৰাকী আচাৰ্য আছিলে, কিন্তু তেখেতৰ এক্টিভিটিও খুব এটা ভাল নাছিল। লগতে তেখেতে ইচ্ছাকৃতভাৱে মানে এই স্কুলখন পৰিচালনা কৰিব নোৱাৰিম বুলি কোৱাত আমি এগৰাকী বাইদেউ পালোঁ। আৰু সেই বাইদেউগৰাকী হ'ল আমাৰ সকলোৰে তেখেত এগৰাকী স্কুলৰ শিক্ষয়িত্ৰী হয়, মানে খাটি আছে এখন স্কুলত, এম ই স্কুলত। গতিকে তেখেতৰ নাম হ'ল মীনাক্ষী দাস বাইদেউ। আৰু এই বাইদেৱে মানে দায়িত্ব ল'লে আৰু ক'লে যে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ল'ৰা ছোৱালীবিলাকক যাতে যিটো আমাৰ একল অভিযান যিটো মানে ধাৰা বা যিটো গতি, যেনে পঞ্চমী শিক্ষা, সেই শিক্ষাৰ ওপৰত তেখেতে গোটেইখিনি কাম কাজ কৰিবৰ কাৰণে সামৰ্থ্য হ'ব বুলি কোৱাত আমি তেখেতক অভিযান প্ৰমুখ ডাঙৰীয়াৰ নেতৃত্বত তেখেতক চাই পেলাই আজি এই বিদ্যালয়খন মানে ৰিঅ'পেন কৰা হ'ল। আৰু ইয়াত আজি এই শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে আমাৰ মুছলপুৰ চঞ্চৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ অচ্যুত দত্ত ছাৰ, লগতে একল অভিযান বাক্সা অঞ্চলৰ সন্মানীয় অভিযান প্ৰমুখ শ্ৰদ্ধাৰ শেখৰ চেত্ৰী দাদা। আৰু এই চঞ্চৰ মানে 30খন বিদ্যালয় পৰিচালনা কৰিবৰ কাৰণে তেখেতক নতুনকৈ দায়িত্ব দিয়া হ'ল, যিটো দায়িত্বত আগতে মই আছিলোঁ, এতিয়া মোক অঞ্চলত লৈ গ'ল। গতিকে দাদাৰ নাম হ'ল নৱৰাজ লামাদা। গতিকে দাদাই এই গোটেই 30খন বিদ্যালয় সুন্দৰভাৱে পৰিচালনা কৰিব আৰু চোৱা চিতা কৰাৰ দিশত তেখেতে অগ্ৰসৰ হ'ব। আৰু ইয়াত আমাৰ আজি এই অনুষ্ঠানত আমাৰ লগত মানে সংগ দিয়ে মুছলপুৰ নগৰৰ প্ৰচাৰক আমাৰ সন্মানীয় সকলোৰে শ্ৰদ্ধাৰ উজ্জ্বল দাস দাদা। গতিকে দাদাও থাকে। আৰু মূলতঃ আজিৰ এই যিটো মটো, এই মটোটো হ'ল মানে ৰিঅ'পেন বিদ্যালয়, আৰু মূল বিষয়বস্তু এইখিনিয়ে। গতিকে বাইদেউ কোনোবাই আগ্ৰহ কৰিম ইয়াৰ পিছত যাতে বাইদেউ সুন্দৰভাৱে ল'ৰা ছোৱালীৰ লগত থাকি মেলি যিটো আমাৰ পঞ্চমুখী শিক্ষা বা যিটো একল অভিযানৰ যিখিনি ধাৰা, যিখিনি নীতি নিয়ম, সেইখিনি অক্ষুণ্ণ ৰাখি পেলাই তেখেতে নিজৰ কৰ্মদক্ষতাত মানে আগবাঢ়ে, তাৰ কাৰণে মই বাইদেউক আগ্ৰহ কৰিছোঁ। আৰু এইখিনি কৈ আজিৰ বিষয়বস্তু বিশেষ নাই, মূলতঃ এইখিনি আছিলে। बाक्सा जिल्ला खख्लाबारि हजुआ सकनि के रडजों थांनाय लामायाव थानाय एमबी रिफाइनिं हाउसआव मबाइल ग्लास गावनायखौ गोरलैयैनो फाहामनो हानाय गोदान असिए मेसिन लानानै फैदों। नोंथांमोना खम बेसेनावनो गाव गावनि मबाइल ग्लास बायनायखौ एमबी रिफाइनिं हाउसआव फाहामनो हागोन। मबाइल ग्लास बायनायखौ फाहामनायजों लोगोसे मबाइलनि बायदि रोखोमनि बाहागो आरो बायदि रोखोमनि मबाइलनि गाज्रि जानायखौ बे एमबी रिफाइनिं हाउसआव फाहामनो हागोन। बायदि रोखोमनि मबाइल ग्लास, मबाइल टेम्पार, मबाइल चार्ज, हेडफोन, पेन ड्राइव, मेमोरी आरो मबाइल बेटारि, कम्पिउटार, माउस, कम्पिउटार कीबोर्ड आरो मबाइलनि बायदि रोखोमनि बाहागोफोरखौ मोननो हागोन।
MB रिफाइनिं हाउसआव फोरमायनाय बायदिब्ला दासान्दिनिफ्राय लानानै फैगौ दिवालीसिम डिसकाउन्ट होगासिनो। मख'नो गोनांदि MB रिफाइनिं हाउसआव गुबुन हादोर एबा भुटान हादरनिफ्राय माखासे सुबुंफोराबो बायदि रोखोमनि मबाइलफोरखौ फाहामथाय होफैयो। आबुं मोनथिनो थाखाय 8471972412 नङाब्ला 7002741465 जानबुं अनजिमायाव जगाजग खालामनो हागोन। सम फुंनि 8:30 रिंगानिफ्राय मोनाबिलिनि 8:30 रिंगासिम।